মাজৰ বাইদেউসকল কেলে ইমান ঠাণ্ডাকে বহি আছে হয় নাই? মানুহ কেতিয়া ঠাণ্ডা হয়? যেতিয়া মানুহৰ বেছি গৰম লাগে হয় নাই? অশান্তি লাগি আছে হয় নাই গৰমৰ কাৰণে মানুহৰ ভিৰত? তেওঁলোকক গৰম উঠিছে কাৰণে আচ্ছা ৰাইজলৈ বিনম্ৰ অনুৰোধ, সকলোৱে ফূৰ্তি কৰক, অনুষ্ঠানটো শান্তিপূৰ্ণভাৱে উপভোগ কৰক, এটাই অনুৰোধ। প্ৰথমবাৰ আহিছোঁ ৰাতি বিহু অনুষ্ঠানলৈ, সকলোৱে শান্তিপূৰ্ণভাৱে অনুষ্ঠানটো উপভোগ কৰক। বিহু গাম, কিন্তু আহিবৰে পৰা এটা গীত খুব অনুৰোধ কৰি আছে, মোৰ নিজৰ গীত, আধুনিক গীত, এই গীতটো অকণমান গাইছোঁ। গাড়ীত নাই, কোনে আনিছিলে? জিয়া জিয়া সপোনে বিচাৰে ক্ষণে ক্ষণে মনবনে সাগৰ হৈ বলে কিয় বা কয় সঁচা প্ৰণয় হয় বুলি যুগমীয়া যদিহে হয় কিয়নো মই হৈ গলো। আচ্ছা মই এনেই গাই আছোঁ, আপোনালোকে গীতটো শুনিছে নাই বাৰু? যদি শুনিছে এবাৰ জোৰকৈ চিঞৰি দিলে গম পাম, মই শুনা নাই। আবতরিয়া প্রণয় দেবানে দিয়া দেহি মোৰ চকুৰে পতা। একেলগে যাম, 1 2 3 গো। এতিয়া আকৌ ঠাণ্ডা লাগিব হ'ব।
রে না রে না না রে 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 ও রে না রে না রে না রে না রে না রে না रे 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 रे